নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি ঘৰত এনে আছিল, ভাবিলো অলপ ফুৰা যাওক, ফুৰিম যেতিয়া ভিডিঅ'টা বনাও নেকি কোৱা। সেইকাৰণে ভাবিলো কেমেৰাটো অন কৰি ভ্লগ এটাকে আৰম্ভণি কৰি দিওঁ। গতিকে বেছি দেৰি নকৰি বলা গৈ থাকোঁ। বৰ্তমান মই অকলে নাই, লগত আছে দুজনমান ইপিনে সেইটো এতিয়া দেখোঁ কেমেৰাটো ঘূৰাবলৈ বেয়া হৈছে। আগত গৈ নামি লৈ মেলি ধুনীয়াকৈ দেখুৱাম আৰু বলা গৈ থাকোঁ নহ'লে। বন্ধুসকল, বৰ্তমান আমি গাঁৱৰ মাজেদি আহিছিলোঁ। এইবিলাক সিহঁতৰ বাইক দেখিছে ঠেলিবলগীয়া অৱস্থা, পুৰা ঠেলি আছে, বাইক নাযায় পিনে, ৰাস্তা বেয়া, দলংখন ভগা আৰু তলেদিও তোমাৰ যাব নোৱাৰি। দেখিছাই নহয় অৱস্থা, একদম মানে বাইক কেতিয়াও পাৰ কৰিব পৰা অৱস্থাত নাই। এতিয়া এখন বাইক পাৰ কৰাই লৈছে, তাৰপিছত মোৰখন পাৰ কৰা, মানে মই পাৰিম বাৰু এইকেইটা, কামেই নাই তহঁতৰ অৱস্থা চোৱা এইকেইটা। বাইকখন পাৰ কৰিবলৈ ইমান দুটা তিনিটা মানুহ লাগিও পাৰ কৰিব পৰা নাই। বন্ধুসকল, ময়ো কৰি লওঁ পাৰ, তাৰপিছত কথা পাতি আছোঁ ৰ'বা। এইকেইটা কাম নাই, এইকেইটা কাম নাই। বন্ধুসকল, বৰ্তমান শান্তি আশ্ৰম পালোহি। শান্তি আশ্ৰমলৈকে আহিলোঁ। ঘৰত মানে বৰ হৈ আছিলোঁ, লগৰকেইটাও আহিলে, বল বোলে অলপ ফুৰি আহোঁগৈ। মই বোলো ইয়ালৈকে ফুৰি আহিলোঁ, গৈ আছোঁ ৰ'বা। এইপিনে সোমাই যাব লাগিব, এইখন অলপমান মানে চালত সোমাই যাম বুলি ভাবিছোঁ। মোবাইল তেনেকৈ ধৰিবি, মই ষ্টাইলত সোমাই যাম হা। শুনিলা নহয়, মই ষ্টাইলত সোমাই যাম ৰ'বা অলপ। বন্ধুসকল, বৰ্তমান শ্ল' মোশ্যনেদি আহি এতিয়া কেমেৰা আকৌ হাতত ল'লোঁ, ভ্লগিং আৰম্ভ কৰিম বুলি ভাবিলোঁ। এতিয়া ভ্লগিং মানে কেনেকৈ কৰে কি কৰে ভালদৰে নাজানো, জানাই মই অলপ চলপমান মানে কাচ্চা হয় ভ্লগাৰত, ভাবি চেষ্টা কৰি আছোঁ লাহে লাহে আপগ্ৰেড হ'বৰ কাৰণে। এতিয়া বৰ্তমান খোজকাঢ়ি গৈ আছোঁ। শান্তি আশ্ৰম সেইপিনে আছে, দেখিছাই নহয়, এই গেটখন দিছে, কিমান ডাঙৰ ডাঙৰ ৱাল লগাই থৈ দিছে, যাতে বাহিৰৰ পৰা মানুহে দেখি নাপাওক বুলি। সেই তাত যাব লাগিব, এতিয়া যাম তালৈ আৰু গৈ মেলি তোমালোকক দেখুৱাম। এবাৰ আহিছিলোঁ বহুত দিনৰ আগতে, মনত আছে চাগৈ, বহুত দিনৰ আগতে ভ্লগ এটা বনাইছিলোঁ। তাৰপিছত আৰু এটা কথা আছিলে, মোৰ লগত টিকটকৰ নতুনকৈ এটা একাউণ্ট খুলিলোঁ, মই ক'বলৈ পাহৰিছিলোঁ। তাত গৈ তোমালোকে ফ'ল' কৰাগৈ, এতিয়ালৈকে যোনে যোনে কৰা নাই, প্লিজ কৰি দিবা হা। আৰু মই লিংকটো তলত ডিছক্ৰিপশ্যনত দি দিম, মোৰ নতুন টিকটকৰ একাউণ্টৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়াৰ কথা। আৰু এটা কথা মনত পৰিল, মই এইটো ফ'ল' কৰি দিবা টিকটকটো গৈ মেলি। এই এজন লগৰ হয়, এইজন নাম হ'ল তোমাৰ উৎপল, মোৰ লগৰ হয়, মানে তোমাৰ ফ্ৰেণ্ড হয় আৰু সৰুৰ পৰা একেলগে পঢ়া শুনা কৰা ল'ৰা হয় আমি। ইয়াৰো এটা নতুনকৈ চেনেল খুলিছে, তোমালোকে ইয়াৰ লিংকটো মই তলত দি দিম। ই তোমাৰ এনেকৈ কি বনাই, কি ভ্লগ নে ৰষ্টিং চেনেল খুলিছে নতুনকৈ। প্লিজ তোমালোকে যদি চাই ভাল পোৱা, যাই গৈ চাব পাৰা। ইমানে আৰু নে কি কোৱা? বন্ধুসকল, বৰ্তমান পাই গ'লৈ শান্তি আশ্ৰম, ভিতৰলৈ যাওঁ এতিয়া। এই লগৰটোৱে কেমেৰা লৈ আছে, কেমেৰাটো অফ কৰি তো ভিতৰলৈ নহয় জানো, ভিতৰখিনি দেখাব পাৰিম। অফ কৰ। বন্ধুসকল, বৰ্তমান মই মন্দিৰৰ ভিতৰত সোমালোঁ আৰু তোমাৰ তললৈ যাব লাগিব। ইয়াত তল দেখিছাই চাগৈ, পুৰা যাব লাগিব তললৈ যাম বাৰু, কিন্তু তাৰ আগতে অলপমান বাহিৰটো দেখাই লৈছোঁ। আগতো বহুতে দেখাইছে, মই নেদেখালেও হ'ব চাগৈ, কিন্তু ভাবি দেখাই দিছোঁ আৰু। মজা জেগা হয়, পুৰা শান্তি পৰিৱেশ, সেইকাৰণে শান্তি আশ্ৰম বুলি কয়। পুৰা শান্তি ইয়াত, তোমাৰ একো ধৰণৰ হুলস্থুল নোপোৱা তুমি, বহুত মানে ভাল লাগে আহি জেগাটুকুৰা। এনেই ধৰি লওক মই ঘৰত যেতিয়া মানে বেছি আমনি পাওঁ, থাকি কামোৰ পাওঁ, যেতিয়া বৰ খাই থাকোঁ, তেতিয়া ইয়ালৈকে গুচি আহোঁ, এনেই টাইম পাছ কৰিবৰ কাৰণে মনটো ভাল লাগি যায়। মানে কিবা টেনশ্যন যদি থাকে ন, ইয়ালৈ আহিলে টেনশ্যন দূৰ হৈ গুচি যায়। এতিয়া বন্ধুসকল, আকৌ চিনেমেটিক চিন দুটামান লৈ লওঁ, তেতিয়াহে ভাল লাগিব দেই, কি কোৱা? বৰ্তমান তললৈ আহি আছোঁ, পটককৈ ঘূৰি এপাক মাৰি যাওঁ আৰু নিজৰ মাতটো পূজা কৰে ইয়াত, চাই লোৱা। আৰু ওপৰত ইয়াত তোমাৰ ঘণ্টা আছে, বজাব পাৰি তোমাৰ। আৰু ভিতৰত গৈ ৰ'বা দেখাই আছোঁ, এক পাক ঘূৰি দেখাই দিওঁ নে কি কোৱা? পুৰা তোমাৰ মানে একদম মাটিৰ তলত থকাৰ নিচিনা মানে, আৰু মাৰ্বল পাথৰ পুৰা, মাতটো পুৰা ইক' আহে। বাকী যিয়ে নোকোৱা, সঁচা এটা কৈছোঁ, আহি বহুত বেছি ভাল লাগে। আৰু এইপিনেদি ওপৰলৈ উঠি যাব পৰা ৰাস্তা হয়, এতিয়া মানে তাই ওপৰলৈ উঠিয়ে গুচি যাওঁ আৰু নে কি কোৱা? আৰু তোমাৰ
ইয়াত তোমাৰ ডাঙৰ মেলা পাতে হা তোমাৰ এই পাতিয়ে থাকে প্ৰত্যেক বছৰেও পাতে তাৰপিছত 10 বছৰৰ মূৰতো ডাঙৰকৈ এখন পাতে মানে বহুত ধুনীয়া ধুনীয়া মেলা পাতি থাকে আৰু বহুত মানুহ হয় কলকাতা য'ৰ পৰা মানে মানুহবোৰ আহে একদম মানে বহুত ভিৰ হৈ যায় বাছ একদম লাইন লাগি যায় বাকী বন্ধুসকল ইমানেই ক'লোঁ আহিলোঁ ভাল লাগিলে আৰু ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ কাৰণ মানে দেখুৱাবলগীয়া যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু অলপমান এতিয়া মই ফুৰি চাকি ঘৰ গুচি যাওঁ নে কি কোৱা চৰাই উৰিছে দিছা বগল উৰি গুচি গ'ল বাৰু ঠিক আছে আপোনালোক আজিলৈ আৰু ইমানে যদি তোমালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে ব্লগটো চাই ভাল লাগিলে প্লিজ লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো বহুত বেছি কৰি দিবা আৰু শুনা মোৰ টিকটকৰ একাউণ্টটো যে মই দিলোঁ ডিছক্ৰিপশ্যনত সেইটো মানে গৈ ফ'ল' কৰি দিবা নাপাহৰিবা একদম দিয়া আজিলৈ আৰু ইমানে বাই